নমস্কাৰ আজি আমি সঠিক নিয়মত ইউটিউবত ভিডিও আপলোড কেনেকৈ কৰিব ভাইৰেল কেনেকৈ কৰিব টেক্সট আৰু টাইটেল কৰ পৰা আনিব সেই বিষয়ে আজিৰ এই ভিডিওটোত সবিশেষ আলোচনা কৰা হ'ব যেতিয়া প্ৰথমতে ভিডিও আপলোড কৰিব ভিডিও আপলোড কৰাৰ কাৰণত আপোনালোকৰ মোবাইলত যেটো YT ষ্টুডিও আছে সেই YT ষ্টুডিওখন ওপেন কৰি লব সো YT ষ্টুডিওখন ওপেন কৰি লোৱা হল তেতিয়া লোৱাৰ পিছত YT ষ্টুডিওত যেটো প্লাস ইন বুলি অপচন আছে সেই প্লাস ইন অপচনটো ইয়াতে ক্লিক কৰিব লাগিব সো ইয়াতে ক্লিক কৰি দিয়া হল এতিয়া ক্লিক কৰাৰ পিছত যেটো আপোনালোকে ভিডিও আপলোড কৰিব সেই ভিডিওটো ইয়াতে সিলেক্ট কৰি লব গতিকে এই ভিডিওটো ইয়াতে সিলেক্ট কৰি লোৱা হল এতিয়া লোৱাৰ পিছত ইয়াতে অপচন কেটা চাব যে ইয়াতে ক্ৰিয়েট এ টাইটেল আছে সো এই ক্ৰিয়েট এ টাইটেলত আপোনালোকে কি লিখিব সো প্ৰথমতে আপোনালোকে কি টাইপৰ ভিডিও আপলোড কৰিব সেই টাইপৰ ভিডিও আপোনালোকে প্ৰথমতে ইউটিউবত যাব লাগিব সো এতিয়া ইউটিউবত যাই এই ভিডিওটো হৈছে যে ইউটিউব ভিডিও আপলোড কেনেকৈ কৰে সো প্ৰথমতে ইউটিউবত যোৱা হল এতিয়া যোৱাৰ পিছত ইয়াৰ যেটো টাইটেল সেই টাইটেলটো ইউটিউবৰ পৰা লোৱা হ'ব সো ইয়াতে সার্চ ইউটিউবত ইয়াতে লিখা হল যে ইউটিউব ভিডিও আপলোড সো ইয়াতে আহি গৈছে যে ইউটিউব ভিডিও আপলোড কেনেকৈ কৰে এটো এটা টাইটেল হ'ব ট্যাগ হ'ব যে ইউটিউব ভিডিও আপলোড কিভাবে কৰিব এই গোটেইখিনি আপোনালোকে ইয়াতে চাব যে ইউটিউব ভিডিও আপলোড करने का सही तरीका सो याते जिमानखिनि पाबो এই গোটেই কেটা আপোনালোকে ট্যাগ লিখিব বা যেটো টাইটেলত আপোনালোকে গোটেই কেটা লিখিব ইয়াৰ উপৰি আপোনালোকে লিখিব পাৰিব যে ইউটিউব ভিডিও আপলোড कैसे सो याते যদি হিন্দি যদি চাই যে ইউটিউব ভিডিও আপলোড कैसे करे যে ইউটিউব ভিডিও আপলোড कैसे करता है सो গোটেই কেটা অপচন আহি যাব সো আপোনালোকে প্ৰথমতে যেটো ট্যাগ আৰু টাইটেল আছে এই গোটেই এখন আপোনালোকে ইউটিউবৰ পৰা লব পাৰিব সো ইয়াৰ পৰা কেইটামান ট্যাগ আৰু টাইটেল লব লোৱাৰ পিছত ইয়াতে যেটো আপোনালোকৰ টাইটেল আছে সেই টাইটেলত প্ৰথমতে লিখিব ইয়াতে লিখাৰ পিছত ইয়াৰ ডেসক্ৰিপচন আছে সেই ডেসক্ৰিপচনত যাব ইয়াতে ডেসক্ৰিপচনত ইয়াতে লিখিব যে এই টাইটেল কেটা লিখাৰ পিছত ইয়াতে YOUR your কোয়েরিজ বুলি লিখিব ইয়াতে লিখাৰ পিছত এই চিনটো দি ইয়াতে গোটেই কিখন টাইটেল আপোনালোকে 5000 ওয়াৰ্ডৰ ভিতৰত লিখিব পাৰিব সো এইখিনি লিখাৰ পিছত যেতিয়া আপোনালোকে ভিডিও আপলোড কৰিব আপলোড কৰাৰ সময় যেটো ভিজিবিলিটি আছে এটো সদায় যেটো পাবলিক আছে পাবলিক নকৰিব যেটো আনলিস্টেড আছে সেই আনলিস্টেড কৰিহে আপোনালোকে প্ৰথমতে আপলোড কৰিব যেতিয়া আপলোড হ'ব আপলোড হোৱাৰ পিছত যেটো থাম্বনেল লগোৱাৰ পিছত যেটো আপোনালোকৰ ট্যাগ আছে টাইটেল আছে গোটেইখিনি হোৱাৰ পিছত আপোনালোকে পাবলিক কৰি দিব এতিয়া ভিডিও ভাইৰেল কেনেকৈ কৰিব ভাইৰেল কৰা কাৰণত 4-5টা মান আপোনালোকে মোবাইল লব এতিয়া মোবাইল লোৱাৰ পিছত যেতিয়া ভিডিওটো আপলোড কৰিব আপলোড কৰাৰ পিছত সেই 4-5টা মোবাইলৰে আপোনালোকে ভিডিওটো চাব এতিয়া চোৱাৰ পিছত আপোনালোকে যি টাইপৰ ভিডিও আপলোড কৰিছে সেই টাইপত আপোনালোকে সার্চ কৰি চাব এতিয়া সার্চ কৰি ফুল কৰি চাব যেতিয়া 10টা বা 15-20টা যেতিয়া আপোনালোকে ওয়াচ টাইম ফুল ওয়াচ টাইম কৰি দিব তেতিয়া ইউটিউবে ৰিকমেন্ডেশন কৰিব আৰু যেতিয়া আপোনালোকে সার্চ কৰি চাব তেতিয়া সার্চতে ভিডিও কেটা আহি যাব সো আপোনালোকে যদি চাই মোৰ এই চেনেলটোত কিছুমান ভিডিও বহুত ভাইৰেল হৈ গৈছে আৰু ভাইৰেল হোৱাৰ মেইন কাৰণ কেটা আপোনালোকে চাব পাৰিব সো এটো যদি চাই যে 2 মাহ আগতে 17k ইয়াতে ভিউজ আহি গৈছে ইয়াতে ভিউজ অহাৰ মেইন কাৰণ কেটা আপোনালোকে চালে গম পাব সো ইয়াতে যদি চাই যে ইমপ্ৰেশন 19.6% আৰু এভাৰেজ ভিউ ডিউৰেশন যদি চাই 2.35 সো ইয়াতে ক্লিক কৰি দিয়া হল সো আপোনালোকে নিজে চাব পাৰিব সো ইয়াতে যদি চাই 855 ঘন্টা আহিছে সো 266টা সাবস্ক্ৰাইবাৰ আহিছে সো ইয়াতে যেটো আপোনালোকে চাই যে ইউটিউব সার্চ টার্মস সো ইয়াতে যদি চাই আপোনালোকে এই ইয়াতে গোটেই এখন বেছিভাগে মানে সার্চ কৰিহে ভিডিওটো চাইছে যে ফেসবুক পেজ কেনেকৈ খোলে ইয়াতে 3.8k ভিউয়াৰ্ছে ইয়াতে সার্চ কৰি চাইছে ইয়াতে চাওক আপোনালোকে ইয়াতে সার্চ যেটো আহিছে গোটেই এখন এইবোৰ টাইটেল হয় সো আপোনালোকে ইয়াতে চালে গম পাব যে সার্চ কৰি কিমান আছে গতিকে প্ৰথমতে যেতিয়া ভিডিওবোৰ আপলোড কৰিব প্ৰথমতে 10-20-15টা মান আপোনালোকে সার্চ কৰি চাব যেতিয়া ব্লেক টাইপৰ সার্চ কৰি চাব তেতিয়া মানুহে যেতিয়া সার্চ কৰিব আপোনালোকৰ ভিডিওবোৰ প্ৰথমতে আহি যাব সো এটো যদি চাই যে ফেসবুক পেজ কেনেকৈ খোলে আপোনালোকে যদি ইউটিউবত যাই চোৱাৰ পিছত ইয়াতে সার্চ কৰিব ফেসবুক পেজ সো কেনেকৈ খোলে সো যেতিয়া ইয়াতে সার্চ কৰি দিব সার্চ কৰাৰ পিছত আপোনালোকে চাব যে ইয়াতে প্ৰথমতে ভিডিওটো আহি গৈছে যে ফেসবুক পেজ কেনেকৈ খোলে যেহেতু সার্চত আহিছে সার্চত হোৱাৰ কাৰণত ভিডিওবোৰৰ ভিউজবোৰ বেছিকৈ আহি আছে
এই ভিডিঅ'বোৰ সাৰ্চত আনিব লাগিব আৰু সাৰ্চত অনাৰ ফলতহে ভিডিঅ'বোৰ ভাইৰেল হ'ব আৰু যিবোৰ টাইটেল আৰু ট্যাগ লিখিব আৰু গোটেই কেইটা টাইটেল আৰু ট্যাগ আপোনালোকে ইউটিউবৰ পৰা ল'ব ইয়াতে ফেসবুক পেজ ইয়াতে যদি চাই আপোনালোকে যে ফেসবুক পেজ কেনেকৈ ইয়াতে খুলি ইয়াতে আহি গৈছে যে ফেসবুক পেজ কেনেকৈ ডিলিট কৰিব সো ইয়াতে ফেসবুক পেজ কেনেকৈ চলাই সো ইয়াতে গোটেই কেইটা টাইটেল আৰু ট্যাগবোৰ আপোনালোকে ইয়াতে পাব গতিকে এইবোৰ টাইটেল আৰু ট্যাগ আপোনালোকে ভালকৈ দিব দিয়াৰ পিছত সার্চ কৰি কেইটামান ভিডিঅ' চাব সো এনেকৈ ইউটিউবৰ ভিডিঅ'বোৰ আপলোড কৰা হয় আৰু যিবোৰ ভিডিঅ' ভাইৰেল কৰা হয় বা টাইটেল আৰু ট্যাগবোৰ লিখা হয় যদি নতুনকৈ চেনেল খুলিম বুলি ভাবিছে বা খুলিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ডান বুলি লিখি দিব আৰু আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰিম আৰু ফুল ওয়াচ টাইম দিম আৰু এনেকৈ নতুনকৈ চেনেল খোলা সকলে আগবাঢ়ি যাব লাগিব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ